তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো বিহিত ব্যৱস্থাৰ কাৰণে প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া কথা হ'ল কি তেওঁ যিবিলাক অভিযোগ আনিছে না আমি তেওঁক 6 বছৰৰ পৰা দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ জিলা কংগ্ৰেছৰ তৰফৰ পৰা। যিহেতুকে তেওঁ এবাৰ নিৰ্বাচনটোত পঞ্চায়ত নিৰ্বাচনতো তেওঁ দল বিৰোধী কাৰ্য কৰিছে, তেওঁ কাপলেটত ভোট দিবৰ কাৰণে প্ৰচাৰ কৰি ফুৰিছে, এইবিলাক আমাৰ হাতত প্ৰমাণ আছে আৰু তেওঁ তেনেকুৱা সভা সমিতিবিলাকতো কৈছে আৰু ব্যক্তিগত হিচাপে মানুহৰ ঘৰে ঘৰে টকা পইচা বিলাইছে। এইবিলাক ক্ষেত্ৰত আমি যথেষ্ট প্ৰমাণ আমাৰ হাতত আছে। সেইকাৰণে আমি তেওঁক দলৰ পৰা তেনেকুৱা নেতা আমাক দৰকাৰ নাই, যিবিলাক নেতাই কংগ্ৰেছ দলত থাকি তেওঁ বিষয়বাবত থাকি বা মন্ত্ৰী MLA হৈ থাকিলে কংগ্ৰেছ আৰু মন্ত্ৰী MLA হৈ নাথাকি পেলাই তেওঁ বা দায়িত্বত নাথাকিলে তেওঁ নিৰ্দলীয় বা অন্য দলক সমৰ্থন কৰে। সেইকাৰণে আমি সেই তেনেকুৱা মানুহ নালাগে, আমি দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।